নমস্কাৰ বন্ধুসকল, ইউনিক প্লেটফৰ্মৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি দেখাম কিদৰে PM কিষাণৰ ষ্টেটাছ ডাউনলোড কৰিব পাৰিব আপোনালোকে। লগতে KYC কৰিব নোৱাৰিলে কি হ'ব সেই বিষয়ে জনাবলৈ আপোনালোকক চেষ্টা কৰিম। প্ৰথমে আপোনালোকে মোবাইলত বা কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। অপেন কৰি প্ৰথমে গুগলৰ হোম পেজটো খুলি ল'ব। এয়া মই আপোনালোকক দেখাইছোঁ, গুগলৰ হোম পেজটো খুলি লৈছোঁ। ইয়াত আপোনালোকে লিখিব pmkishan.gov.in লিখি এণ্টাৰ মাৰি দিয়াৰ লগে লগে আপোনাৰ এটা প্ৰথম যিটো লিংক আহিব pmkishanৰ pmkishan.gov.in যিটো মই কাৰ্চৰত আপোনালোকক দেখুৱাই আছোঁ, সেই লিংকটোত আপোনালোকে ক্লিক কৰিব। মই এই লিংকটো ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত pmkishanৰ যিটো PM কিষাণ সন্মান নিধিৰ যিটো হোম পেজ, এই হোম পেজটো অপেন হৈ যাব। আৰু এই হোম পেজটোৰ এতিয়া আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে কেনেকৈ আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছখিনি চাব পাৰিব, মানে কেইটা কিস্তি সোমাইছে, কৃষকজনৰ কেইটা কিস্তি সোমাইছে এয়া চাব পাৰিব। আৰু ইয়াত লিখা আছে ওপৰত দেখিছেনে, KYC মেণ্ডেটৰী ফৰ PM কিষাণ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ্ছ। গতিকে আৰু ওচৰৰ যিকোনো অৰুণোদয় কেন্দ্ৰ মানে CSC চেণ্টাৰলৈ গৈ বায়'মেট্ৰিক বেছ KYC কৰিবৰ কাৰণে ইয়াত কোৱা হৈছে। আমি প্ৰথমতে ষ্টেটাছ চাবলৈ হ'লে প্ৰথমে আপোনালোকক মই কাৰ্চৰে দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে আমি যাম এডিট আধাৰ ফেলুৱাৰ ৰেকৰ্ড, তাত আমি ক্লিক কৰিম। এডিট আধাৰ ফেলুৱাৰ ৰেকৰ্ডত ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ খোল খাই যাব, যিটো আপোনালোকে দেখিছে। ইয়াত আমাৰ যিটো কাৰ্চৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, যিটো আমাৰ 2 নম্বৰ অপশ্যন আছে, আমি 2 নম্বৰ অপশ্যনটোত ক্লিক কৰিছোঁ। 2 নম্বৰ অপশ্যনটো একচুৱেলি একাউণ্টৰ নম্বৰ, বেংকৰ একাউণ্ট ইয়াত দিব লাগিব। 2 নম্বৰ অপশ্যনটো আমি ক্লিক কৰি ইয়াত আমি একাউণ্ট নম্বৰ দিছোঁ। মই একাউণ্ট নম্বৰটো টাইপ কৰি লৈছোঁ। ঠিক আপোনালোকেও তেনেকৈ শুদ্ধকৈ একাউণ্ট নম্বৰটো টাইপ কৰি ল'ব। আৰু চাইছে তাত ইমেজ কোড বুলি আছে, যিটো ছাইডত ওলাই আছে, ইমেজকেইটা মানে আখৰকেইটা ওলাই আছে, সেইকেইটা কেপচা বুলি কয়। সেইকেইটাক আপোনালোকে শুদ্ধকৈ তাত দেখাৰ দৰে নিচিনাকৈ টাইপ কৰিব। টাইপ কৰি তাৰ ছাইডত যিটো দেখিছে মই কাৰ্চৰে দেখাইছোঁ, চাৰ্চ বুটামটো আছে, চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে কৃষকজনৰ বেংকৰ ডিটেইলছখিনি ওলাই গ'ল। তাত মই আপোনালোকক কাৰ্চৰে দেখাইছোঁ হাইলাইট কৰি, এই যিটো দেখাইছোঁ কপি কৰিছোঁ, সেই বস্তুটো আপোনালোকে কপি কৰি ল'ব বা নহ'লে যিকোনো কাগজত নোট কৰি ল'ব। সেই নম্বৰটো নোট কৰি ল'ব, আমাক সেই নম্বৰটো দৰকাৰ হ'ব। সেই নম্বৰটো কৰাৰ পিছত আমি হোমত গুচি আহিলোঁ। পুনৰ হোমত আহি আমি যিহেতু বেনিফিচিয়াৰী ষ্টেটাছ চাম, মানে কিমানটা ইনষ্টলমেণ্ট সোমাইছে সেইখিনি চাম। গতিকে তাৰ ছাইডতে কাৰ্চৰে দেখাইছোঁ আপোনালোকক বেনিফিচিয়াৰী ষ্টেটাছ অপশ্যনটো ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে ওপৰত চাওক এটা অপশ্যন আছে চাৰ্চ বাই। চাৰ্চ বাই অপশ্যনটোত ৰেজিষ্টাৰ নাম্বাৰ বুলি আছে, সেইটো তেনেদৰে থাকিবলৈ দিব। আৰু 2 নম্বৰত আছে এণ্টাৰ ভেলু। ভেলুটোত যিটো নাম্বাৰ আমি কপি কৰি আনিছিলোঁ যে, সেই নম্বৰটো ইয়াত পেষ্ট কৰি দিব, নহ'লে আপোনালোকে চাই লিখি ল'ব। সেই নম্বৰটো পেষ্ট কৰাৰ পিছত তলত আছে এণ্টাৰ ইমেজ টেক্সট, তাত আপোনালোকে টেক্সটটো লিখিব, যিটো আপোনালোকৰ তলত দেখা আছে, টেক্সটটো লিখিব। লিখাৰ পিছত তলতে আছে এটা অপশ্যন গেট ডাটা। এই গেট ডাটা অপশ্যনটোত ক্লিক কৰিব। মই ক্লিক কৰিছোঁ, দেখিছে গেট ডাটা অপশ্যনটো ক্লিক কৰাৰ লগে লগে বেনিফিচিয়াৰী গোটেই ডিটেইলছখিনি ইয়াত ওলাই আহিছে। আপোনালোকক দেখাইছোঁ বেনিফিচিয়াৰী গোটেই ডিটেইলছখিনি ওলাই আহিছে। ইয়াত কেইটা ইনষ্টলমেণ্ট পালে সেইটোলৈকে দেখাইছে। মই এতিয়া যিজন কৃষকৰ চাইছোঁ, তেওঁ একচুৱেলি 8টা পাইছে। আৰু তাৰ ছাইডতে যিটো অপশ্যন আছে মই কাৰ্চৰে দেখাইছোঁ, আপোনাক দেখিছেনে, তাত প্ৰিণ্ট অপশ্যনটো, তাত ক্লিক কৰি এই ফাইলটো আপুনি প্ৰিণ্ট কৰিবও পাৰিব, নহ'লে PDF-ত আপুনি ছেভ কৰি ল'ব পাৰিব। তাৰপিছতে আপোনালোকে এইখিনি কমপ্লিট কৰাৰ পিছত আপুনি পুনৰ হোম অপশ্যনটো আছে, দেখিছে নহয়, সেই হোমত ক্লিক কৰি হোম পেজলৈ গুচি যাব। এইবাৰ আপোনালোকক দেখাম KYC কেনেদৰে কৰিব। যিহেতু মই CSC এজন VLE হয়, গতিকে মই ইয়াত CSC লগ ইন কৰি লৈছোঁ। কিন্তু এইটো আপোনালোকে নোৱাৰিব, যিকোনো CSC চেণ্টাৰত গৈ পেলাই এইটো কাম কৰিবগৈ লাগিব। একচুৱেলি মই এইটো আপোনালোকক এইকাৰণেই দেখাইছোঁ যে বায়'মেট্ৰিক কেনেকৈ কৰিব বা আপোনালোকৰ বায়'মেট্ৰিক KYC কৰিব নোৱাৰিলে কি হ'ব, সেইটো দেখাবৰ কাৰণেহে আপোনালোকক মই এইটো দেখাইছোঁ। ইয়াত আমি প্ৰথমতে যিজন কৃষকৰ KYC কৰিম, সেই কৃষকজনৰ আধাৰ নম্বৰটো মই ইয়াত লিখি লৈছোঁ, যিটো একচুৱেলি মই ষ্টেটাছ চাইছিলোঁ যিজনৰ, তেওঁৰে মই KYC কৰিব চাইছোঁ। তাত মই তেওঁৰ আধাৰ নম্বৰটো মই ইয়াত লিখি লৈছোঁ। তাৰ ছাইডত মই কেপচা কোডটো মানে ইমেজ টেক্সটটো লিখি লৈছোঁ। লিখি লোৱাৰ পিছত মই আপোনালোকক দেখাম কেনেদৰে KYC কৰিব পাৰে বা কৰিব নোৱাৰিলে আচলতে কি হয়, সেইখিনি আপোনালোকক বুজাম।
এতিয়া তাৰপিছত মই ছাইডত চাৰ্চ বুটামটো টিপি দিলোঁ। চাৰ্চ বুটামটো টিপাৰ লগে লগে চব ইয়াত আহিলে ৰেকৰ্ড নট ফাউণ্ড। গতিকে এই খেতিয়কজনে eKYC দিবৰ কাৰণে তেওঁ এতিয়ালৈকে হোৱা নাই। তেওঁ আৰু কেইদিনমান সময় লাগিব, হয়তো তেওঁ 10 দিনো লাগিব পাৰে, হয়তো এসপ্তাহো লাগিব পাৰে, হয়তো 20 দিনো লাগিব পাৰে। তাৰপিছতহে তেওঁ eKYC কৰিব পাৰিব। আৰু এইটো আহিলে ভয় খাব নালাগে বা eKYC কৰিব নোৱাৰিলেও ভয় খাব নালাগে, যিহেতু অল অভাৰ ইণ্ডিয়া বেচিছত এইখিনি হৈ থাকে। গতিকে কেতিয়াবা আপোনাৰ একেদিনাই হৈ যায় আৰু কেতিয়াবা এইটো হওঁতে সময় লাগে, এমাহো লাগি যায়। গতিকে এমাহৰ ভিতৰত হ'লেও আপোনালোকে eKYC কৰিব পাৰিব। আৰু এইখিনি ষ্টেটাছ চাবৰ কাৰণে ওচৰৰ যিকোনো এটা অৰুণোদয় চেণ্টাৰত যাব, গৈ মাজে মাজে আধাৰ কাৰ্ডটো লৈ আৰু আধাৰ কাৰ্ড লগতে মোবাইলটো লৈ চেক কৰাই থাকিব যে আপোনাৰ eKYC আপুনি ইলিজিবল হৈছে নে নাই। আৰু যিদিনা eKYC ইলিজিবল হ'ব আপুনি, তেতিয়াই আপুনি eKYC ছাকচেছ হ'ব পাৰিব। গতিকে এই ৰেকৰ্ড নট ফাউণ্ড বা eKYC কৰিব নোৱাৰিলে ইয়াত কোনো ভয় খাবলগীয়াৰ কোনো কাৰণ নাই। ধন্যবাদ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে ধন্যবাদ। পুনৰ আহিম এটা নতুন ভিডিঅ' লৈ ইউনিক প্লেটফৰ্মত।